Hello guys, মই Rituraj to welcome to our YouTube channel RH Mixer. তো আজি মানে আমি এটা মন্দিৰত যা আছো। এটাই দিও দুটা নি। Oh no. মন্দিৰটো বালিলেছা মন্দিৰ। তো আমাৰ ইয়াতে আছে। হা? বালিলেছা। তাতে লিখা আছে বালিলেছা। আমি বালিলেছা বুলি কৈছো। আমি দূৰ যাম সাইকেল লৈ। কিমান কিলোমিটাৰ হয়? আজি বাস 20 মান 20 আগ 40 না তো রিপিট তো এই বেলসজ জি গেছলো এনকে এবারও যাম সাইকেল লই সো বলক গাইস ভিডিওটো আরম্ভ করো চলি এখান লই যাব কোয়ার পাম নেগলি রক্ষে দাও আপনার হান বলক আমি যাই আছো বাহৰ মাজে মাজে এইটো চলিছে কেনকে হাই থাকে পাগলাত ধৰে চিনি নাপাওঁ এনকি স্কুল নন্দগাঁৱৰ কোনোবা আছে ডকুমেণ্ট আৰু ফাইনেলি এই ডিপজুটি kan dari mulu boleh itu balas sama si palu lu apa মনে আছে আমাৰ এতিয়া সেৱা কৰা হৈ গ'ল আৰু এইটো হৈছে মেইন মন্দিৰ আপোনালোকে আহিব পাৰে কেতিয়াবা বহুত ভাল হয়
আমাৰ পৰা 20 কিলোমিটাৰ মান হ'ব ন 20 কিলোমিটাৰ মান হ'ব তো এইটো মেইন মন্দিৰ আৰু জয় শিৱ বাবা গাইছ চাকচোনকে জতা হিন্দে চলি থপৰাটো দেখো আপোনাৰ একদম ফালতু দেখা হৈছে জতা চাকনাটো এইটো গাইছ পুখুৰী এইটো মন্দিৰৰ পুখুৰী হয় সো কিমান ডাঙৰ চাই লওক গাইছ ই আমাক কবা দিছে কিবা বেলা খাবা দিব লাগে এতিয়া কিবা খাবা দি কেনে কৰিছে ছাগালটোকো অপমান কৰিছে দেখছি কিছিনাকে খাই ধুনু কিবা খাবি কিবা খাবি না আদি আছো ৰ কেনে চলি চাকছো পলি আছে চাক ৰ খাবি ৰ দি আছো ৰ অলপ দূৰত যা চাক হিৰক কেনেকে ধৰছি আপোনাক দানী মানুহ ই নিজে দাখে দিছি দেখছি গাইছ মই যাওঁ আৰু পাই আহিছি এতিয়া পিছে দাদা তো কি কব যাব না এতিয়া মানুহ গেলা আইছি বেছিকে আমি পুৱাতে আহিলো এনেই দে যাওক খাৰু মনি কিনি নলয়গে আপনি কিনব আপনি ৰিলছ আপনি আপি হৈ ৰিলছ নহয় তো গাইজ এখন গাড়ী লৈছো আমি যাওঁ দিয়ক আৰু না কি আৰু যাওঁ চলক তে বাই কিবা এটা খাব লাগিব কিবা এটা খাব লাগিব বাৰু মানে যাবৰ ইচ্ছা নাই মানুহগিলা দেখিলো কিমান মানুহ হৈছে চব গাড়ী মোৰ বাইকখন ক'ত বাইকখন দেখি আছো আৰু জয় শিৱ বাবা গাইছে আৰু বাইক দুখন চাক ক'ত সোমাই আছে আহি পেলাই আমি থোৱা নাছিলো বোধ এলা চুৰত ঠাণ্ডা জনী আনিছে এখনত চাই আমাৰ এখন দামী বাইক আমাৰ এখন বাইক দিয়ক আহক চাইকেল লৈ আহক বাই কিবা খাব না কিবা খাব লাগিব খুৱাব না আপুনি ইমান খোৱা লোৱা আৰু কৰিব লাগিব আপুনি খাব লাগিব আমি মানে ব্লগ বনাব নাজানো আৰু এনেই চেষ্টা কৰিছোঁ আৰু অলপ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে ছাবস্ক্ৰাইব কৰি দিব দিয়ক গাইজ